স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল ব্লগ উইথ প্ৰাঞ্জিতলৈ। আশা কৰোঁ আজিৰ ব্লগটো আপোনালোকে চাব আৰু ভাল পাব, আৰু ভাল পালে অৱশ্যে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মই আজি আছোঁ বৰ্তমান মাকিলিত, আৰু মোৰ কেইজনমান লগৰ আছে। এয়া হ'ল নিতেশ, আৰু আপোনাৰ নামকেইটা কোৱা। মোৰ নামটো শ্ৰী উদ্ধৱ দাস। উদ্ধৱ, শ্ৰী বাপুনি দাস, শ্ৰী নৱজ্যোতি দাস। অ'কে, তোমাৰ ইয়াৰে হয়, কিবা ক'বা নেকি? আপুনি এই দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। অ'কে, ধন্যবাদ। তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছেনে কিমান এটা ধুনীয়া এটা সুন্দৰ এটা পৰিৱেশ, সঁচাকৈ খুবেই মনোমোহা এটা পৰিৱেশ। আৰু এইটোৱে হ'ল গাঁৱৰ মজা। আৰু যিমানে গাঁৱৰ ভিতৰত সোমাই যাব আপুনি, এই সেউজীয়া পৰিৱেশটো আৰু সেউজীয়া হৈ থাকিব। আৰু সেইকাৰণে আজি আপোনাক মই গাঁৱৰ আৰু ডিটেইলছত দেখাব চেষ্টা কৰিম, সেইকাৰণে স্কিপ নকৰিব ভিডিঅ'টো। প্ৰতিটো বস্তুৱে তন্নকৈ দেখাব চেষ্টা কৰিম, চাই থাকক ভিডিঅ'টো। এইবিলাক কি কৰে? এইবিলাক কৰিবলৈ কি কৰে? অঁ, ঘূৰি খাব। ধান খেৰ ধান খেৰ শুকাই আছে, তো শুকাই হ'লে থৈ দিয়ে, জমা থাকিলে কথা নাই, ঘূৰি খাব। এতিয়া মানে ইফালে আপোনাৰ ধান মাৰি আছে, আৰু ধান মৰা হোৱাৰ পিছত এইবিলাক খেৰবিলাক ওলাইছে। এইবিলাক খেৰবিলাক মানে জিকিছে বৰষুণত, সেইকাৰণে শুকাই আছে। আৰু এনেকুৱা আগত বহুত দেখা পাব চাগে। এই বগা বস্তাবোৰ যে দেখা পাইছে, এইবিলাক হ'ল বালিৰ বস্তা। মানে ইয়াতে প্ৰতি বছৰে বানপানী হয়, ওচৰত নদী দেখা পাইছে, ত' সেইখিনি সময়ত মানে গৰাখহনীয়াৰ সৃষ্টি হয়। ত' তাৰ পৰা বাচিবৰ কাৰণে এইবিলাক বস্তা ব্যৱহাৰ কৰে। মানে উপায় নাই আৰু কি ক'ব, নদীৰ ওচৰতে যিহেতু, আৰু বচাই ৰাখিব লাগিব এই জেগাখিনিক, হয়নে নহয়? কিন্তু মোৰ এটাই অনুৰোধ চৰকাৰলৈ, যাতে তেওঁলোকে এটা স্থায়ী কিবা এটা ব্যৱস্থা লয় ইয়াৰ ওপৰত। এই চাওক না ভিউটো, কি ধুনীয়া ভিউ একেবাৰে, সঁচাকৈ বহুত ধুনীয়া ভিউটো। সেইফালে দুটা নদী আহিছে, এইফালে কুকুৰমাৰৰ পৰা আহিছে, এইটো ছয়গাঁৱৰ পৰা আহিছে। সিহঁতে লগ লাগিছে, তাৰপিছত এইফালে ব্ৰহ্মপুত্ৰত পৰিছে। সঁচাকৈ বহুত ধুনীয়া ভিউ। এই ধুনীয়া যোনটো নদীৰ পাৰত আছিলোঁ মই, আহি থাকোঁতে কেইজনমান স্থানীয় লোকক লগ পালোঁ। ইয়াতে বহি আছিলে, এই নদীৰ আমেজ লৈ আছিলে, আৰু তেওঁলোকক জনাই দিব ইয়াৰ কথা অলপমান। ক'বচোন কিবা, কি নাম আপোনাৰ? কমেডি কিবা কওকচোন অলপ ইয়াৰে কথা। ইয়াৰে কথা কি বুলি ক'ম এতিয়া? এতিয়া ধৰ ডলফিন পাই, মানে শিহু পায়। কোনটো ৰঙৰ? কলা 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 ৰঙৰ ডলফিনটো পায়। বহুত আছেনে? বহুত আছে, বহুত আছে। আৰুতো আপোনাৰ যেতিয়া পানী আহিব, অলপ ঢল আহিলেতো অগণন দেখা পাব, বহুত দেখা পায়, বহুত দেখা পাব। এতিয়া ওপৰে যাই আছে, মানে এতিয়া মানে ধৰ মাছটো যেতিয়া আহিব, তেতিয়া মাছটো ধৰাৰ কাৰণে সিহঁতে মানে বহুত হেৰি কৰে, ভাল লাগে তেতিয়া। ভাল লাগে। সঁচাকৈ কৈছোঁ, বহুত ধুনীয়া এটা পৰিৱেশ। চাওক কি ধুনীয়া এটা পৰিৱেশ। আহিব পাৰে আপোনালোকক, যদি এই ধুনীয়া পৰিৱেশৰ মজা ল'ব মন আছে। আৰু গম পালে না, ইয়াতে ডলফিনো পায় আপোনালোকৰ। ডলফিন, কলা ৰঙৰ ডলফিনটো হয়, ইয়াতে পায়। আৰু স্থানীয় লোকে কৈছে যে বাৰিষা কালত যেতিয়া বানপানী আহে, সেইখিনি সময়ত মানে বেছিকৈ দেখা পায়, মানে ওপৰেদি যায় বোলে। এতিয়া বৰ্তমান তলেদি আছে, চ' আপোনাৰ ওপৰেদি দেখাব পৰা নাই, সেইকাৰণে তলেদিয়ে সেই কৰি আছে। আৰু আপোনালোকে জানে ডলফিনক মানুহৰ বন্ধু বুলি কয়, বিপদৰ বন্ধু বুলি কয়। চ' সঁচাকৈ ভাল লাগিছে ইয়াতে। চাওকচোন কি ধুনীয়া এটা পৰিৱেশ, কি ধুনীয়া এটা পৰিৱেশ, আমেজিং লাগিছে, একদম আমেজিং, একদম আমেজিং। এইফালে দেখোন ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিল, কিয় আহিল ঘূৰিয়ে ৰ'ব একবাৰ। এই লাইট বই কিনে এইবিলাক ল'ৰা এটা ধৰক পানীত পৰিল, উদ্ধাৰ কেনেকৈ কৰিব, একো বস্তু দিবও নোৱাৰে। গতিকে আমাৰ এই লাইট বয়টো ৰখাই দালি দিলে অন্তত পানীত পৰা মানুহ সাঁতুৰিব নাযায়, মানুহটো অলপ সুবিধা হয়। তাৰ এইটো যদি পিন্ধি যিজন মানুহে পানীত পৰে বা তাক উদ্ধাৰ কৰিব পাৰে, আৰু যিজন মানুহে উদ্ধাৰ কৰিব যাব লগত পিন্ধি যালি দুজনে মানে সুবিধাজনক হৈ থাকে। এতিয়া বৰ্তমান ফায়াৰ ব্ৰিগেডৰ ফালৰ পৰা কিছু লোক আহিছে, তেওঁলোকে মানে ট্ৰেইনিং দিব ইয়াতে। মানে ইয়াতে বানপানী হয় জানে আপোনালোকে, ইয়াতে মানে বানপানীৰ সময়ত আমি কি সাৱধানতা ল'ব লাগে তাৰ কিছুমান ট্ৰেইনিং দিয়া হ'ব ইয়াতে। তাৰ কাৰণে আহিছে আজি। আপোনাৰ নামটো? বসন্ত ৰাভা। বসন্ত ৰাভা। আজি ইয়াত ট্ৰেইনিং দিব, মানে স্থানীয় লোকবিলাকক বানপানীত কেনেকৈ কি কৰিব লাগে, কি কৰিব নালাগে। এইটো বহুত দৰকাৰ আমাৰ কাৰণে। ভয় লাগিছে নেকি? নাই লাগা? অঁ, জানিব লাগে আজিকালি। আপোনালোকে এইটো বস্তুটো লাইফ জেকেট, আৰু এইটো পিন্ধিলে পানীত ডুবি নাযায় বস্তুটো। হয়,
আৰু মেইন কথাটো হ'ল কি পানীত তাৰমানে কি হয় আপোনাৰ পানীত যেতিয়া পৰে মানুহ এজন ডুবি যায় আমাৰ নাৱৰ পৰা যেতিয়া মানে পানীত পৰি যায় এতিয়া পৰি গ'লে কি কৰে আমাৰ মানুহবিলাকে ডাইৰেক্ট উঠাব যায় ডাইৰেক্ট পানীত জঁপিয়াই দিয়ে তাক মানে উঠাৰ কাৰণে মানে ৰেস্কিউ কৰাৰ কাৰণে আচলতে সেইটো ভুল আচলতে আমি তাক কি কৰিব লাগে কাপোৰ বা কিবা এনেকৈ দলিয়াই দিব লাগে বা ৰছী এডাল দলিয়াই দিব লাগে যদি তাক আমি ডাইৰেক্ট উঠাব যাওঁ সিও তাৰমানে এনেকৈ ধৰি পেলাই তাৰমানে যত পট কৰি দুটাই সাঁতুৰিব নোৱাৰে দুটাই মৰিবই লাগিব তাৰমানে তেতিয়া আমি কি কৰোঁ এই বস্তুটো আমাৰ যদি নাৱত থাকে বা আমাৰ লগত থাকে তেতিয়া আমি এনেকৈ ৰছী এডাল বান্ধি দি পেলাই আমি কি কৰোঁ পানী টেংকি আমি দলিয়াই দিম দলিয়াই দি এই বস্তুটো আমি এইটো পানীত ভাহি থাকে এইটো লাইফ বয় বুলি কয় এইটো আৰু এইটো লাইফ জেকেট বুলি কয় এইটো তাৰপিছত এইটো যেতিয়া আমি পানীত এনেকৈ দলিয়াই দিম এই যিজন আমাৰ মানে কেজুৱেলিটি থাকিব তেওঁ তাতে ধৰিব তাতে ধৰিলে আমি এইটো টানি আনিম তেতিয়া আমাৰ কোনো প্ৰব্লেম নাই বস্তুটো সেইটোৱে তাৰমানে কি আৰু সচৰাচৰ আমাৰ আজিকালি ঘৰতো সকলোৱে বটল আছে প্লাষ্টিকৰ বটল এই 1 লিটাৰ ধৰা বটলবিলাক 10টামান বটল ৰছাই দি বান্ধি দুই চাইডে ধুনীয়াকৈ মানে সাজু কৰি ৰাখি দিব লাগে বটলবিলাকৰ ক্ষেত্ৰতো মানুহ ইফাল সিফাল পাৰ হৈ গ'ল মানে ভাহি নাযায় তাৰমানে যিবিলাক বস্তু আপোনাৰ উপঙি থাকে সেই বস্তুটোক আমি নিজৰ সুবিধা অনুযায়ী আমি সেইটো কৰি ল'ব পাৰোঁ তাৰমানে নিজক ৰক্ষা কৰাৰ কাৰণে তাৰমানে গেলন হওক ডাঙৰ গেলান দ্বিতীয়তে নাৰিকল শুকান নাৰিকল 4টামান নাৰিকল বাঁহত বান্ধি লৈ তেনেকৈও বাঢ়িব এনে সচৰাচৰ আমাৰ ইয়াৰে গাঁৱৰে গোটেইখিনি এইটো কি নাম বুলি ক'লে এইটো লাইফ জেকেট বুলি ক'লো এইটো আমি হা এই বস্তুটো কি হয় আমাৰ যেতিয়া পানীত পৰি যাব এইটো পিন্ধি পেলাই যেতিয়া পৰি যাব তেতিয়া আমাৰ ফিল্মবিলাকত দেখা পাইছে ন টাইটানিক ফিল্মবিলাকত এনেকৈ পিন্ধি পেলাই পানীত পৰি গৈছিলে মানে এইটো বস্তুটো থাকিলে তাৰমানে ডুবি নাযায় মানুহটো তাৰমানে 24 ঘণ্টা মানুহটোক উপঙাই ৰাখিব পঞ্চ আছে ইয়াতে এটা পঞ্চ আছে 24 ঘণ্টা এইটো পঞ্চটো তাৰমানে যিকোনো সৰু পানী ভৰোঁতে বহুত টাইম লাগে মেক্সিমাম 24 ঘণ্টা সময় এইটো মানুহ এটা উপঙি ৰাখিব পাৰে একো নহয় তাৰ 24 ঘণ্টাৰ পিছত এইটো পঞ্চ না পানী জাগি হেৰি হ'ব তাৰ পিছত আৰু এইটো হেৰি মেক্সিমাম এইটো 80 মান বয়স হয় অভাৰ 32 কেজি সৰু মানুহ ধৰিবলৈ তুমি পাৰো নে বাবু সাঁতুৰিবৰ কাৰণে ঠিক আছে আমি এটা ডেমো দিম আমি এটা ডেমো দিম মানে কেনেকৈ আমি ব্যৱহাৰ কৰোঁ বস্তুবিলাক তুমি পাৰবা নে সাঁতুৰিবৰ কাৰণে সম্পূৰ্ণ সাৱধানতা লৈ এইটো ডেমো কৰা যায় আছে কোনোৱে যাতে ঘৰৰ ওচৰত নদীত ট্ৰাই নকৰে সেইটো মোৰ ফালৰ পৰা আহ্বান NDRF নাই গতিকে আমি নিজে এইখিনি মানুহ সজাগতাৰ কাৰণে আপোনাৰ ফায়াৰ ব্ৰিগেডৰ ফালৰ পৰা আহিছে বহুত ভাল এটা প্ৰচেষ্টা কৰিছে এতিয়া আপোনালোক দেখাব কেনেকৈ আপোনাৰ বানপানীৰ সময়ত কি সাৱধানতা ল'ব লাগে প্ৰেক্টিকেল হ'ব এতিয়া প্ৰেক্টিকেল ভাইটি ভয় লাগিছে নেকি নাই কি নাম ভিৰাজ দাস ঠিক আছে ভিৰাজ দাসে এতিয়া আমাক দেখাব আপোনালোকে এইটো চাই ল'ব বস্তুটো আমি কেনেকৈ দেখাম তুমি যাই থাকা তুমি গৈ থাকা তুমি অলপ লাগে দূৰলৈকে গুচি যাব কথা নাই সাৱধান সাঁতুৰিব নালাগে তুমি এনে উপঙি থাকিবা দেখিছে এনে উপঙি আছে চাওক মই জুম কৰি দেখাই দি আছো এই চাওক এইফালে ঘূৰা বাবা ঘূৰি আহ চাবা এইটো চাবা হা এইটো এটা চাই লওক এইটো বস্তুটো চাই লওক আপোনালোকে তাক সাঁতুৰিব নালাগে ঘূৰি আহি যাওঁ ঠিক আছে আৰু একবাৰ যাওঁচোন তুমি আৰু এবাৰ দেখাম আমি ট্ৰাই কৰিম মাজেদি সোমাই ল'ব পাৰিবা একদম ভিতৰত সোমাই যাব পাৰিবা ঠিক আছে তাৰমানে এই বস্তুটো আমি কিয় দেখাই দিছোঁ গম পাই নে আপোনালোকে তাৰমানে মানুহ পৰিলে পানীত তাৰমানে কি ডাইৰেক্ট আমি উঠাব যাওঁ এইটো আচলতে ভুল আমি এনেকৈ টানি আনিব লাগে আচলতে নহ'লে কি হয় তাৰমানে হেৰি কৰিব পাৰেতো তেওঁ মানে ধৰি পেলাই ভিতৰত সাঁতুৰিব নোৱাৰা কৰি ভিতৰত পানীৰ তলতে যাব লাগিব তাৰমানে এটা কথা জানেনে মানুহ এটা গুণ এটা আছে এইটো ভাল নে বেয়া নাজানো যে সদায় নিজকে বচাব চেষ্টা কৰে প্ৰথম সেইকাৰণে পানীত পৰা মানুহ ডাইৰেক্ট বচাব নাযাব এনেই ৰছী দি এনেকৈ বচাওক ডাইৰেক্ট যদি আপুনি জাপ মাৰি পৰিব তাৰপিছত সি নিজে বচাবৰ কাৰণে আপোনাৰ ওপৰত আপোনাকে পেলাই দিব তলত সেইকাৰণে প্ৰথমতে নিজৰ সাৱধানতা লৈ কেনে বচাব লাগে সঁচাকৈ বহুত ভাল এটা প্ৰচেষ্টা চলাইছে ফায়াৰ ব্ৰিগেডৰ ফালৰ পৰা যিহেতু আমাৰ ইয়াতে NDRF তেনেকুৱা নাই আৰু ফায়াৰ ব্ৰিগেডৰ ফালৰ পৰা আজি এইটো ধুনীয়া এটা মানে পদক্ষেপ লৈছে ওচৰ মানে ইয়াতে বহুত বানপানী হয় মানে আৰু বানপানী বহুত প্ৰব্লেম ফেচ কৰে বহুত বানপানী হয় না ঘৰৰ ওপৰত উঠে না ঘৰ চৰ তল যায় দেখিছে ঘৰ চৰ তল যায় এনেকুৱা কণ্ডিশ্যনত কেনেকৈ নিজকে চেফটি কৰিব লাগে জানিব লাগিব হয় নে নহয় সেইকাৰণে ভাল এটা প্ৰচেষ্টা লৈছে আজি যাই দিয়া ভাল লাগিল লগ পাই আৰু এনেকুৱা ভাল প্ৰচেষ্টা এটা কৰিছে আপোনালোকে
তেতিয়াহ'লে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ, কিন্তু এতিয়া আমি ক'লৈ গৈ আছোঁ নেক্সট পাৰ্টতে গম পাব। কিয়নো অলৰেডি ভিডিঅ'টো বহুত লম্বা হৈছে। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে মৰম দিব আৰু ভুল হ'লে শুধৰাই দিব। চি ইউ চুন, বাই বাই।